এয়া জীয়াই থকা দিনকেইটা যে আৰু যে কি দেখিব পাম আৰু কি কবি মানুহৰ নিয়ম নীতি সলনি দেখি প্ৰকৃতিও থমকি ৰৈ গৈছে। নকবি ভাবি চালে বেয়াই লাগে অ। আগৰ আমাৰ সেই দিনবোৰ ফূৰ্তিবোৰ কলে গ'ল ঠিকনাই নাই। হয় আকৌ তেতিয়ানো বিহু বোলে এমাহ আগৰ পৰা গাঁওখনৰ চাৰিওপিনে ঢোল দুটাই গুমগুমাই থাকে। এতিয়ানো কি কবি আৰু ইলেকশ্যন নাই আমাৰ সেই তেহানি মৰাণৰ গছ তলৰ বিহুখন নোহোৱাই হ'বগে আৰু। যিসকল ডেকা জীয়ৰী আছে গাঁৱে ভূঞে সেইবোৰ দেখাক দেখি সেই চাং বিহুত লাগি ল'লেগে। এতিয়ানো বিহু সেই নামটোহে হৈ থাকিলে আকৌ বহুতম। আচ্ছা তুমি এষা মন কৰিব আছেও নহয় আজিকালি কিছুমান মানুহ অকল সেইবোৰেই বাচ্চা থাকে। বিহু নামত এনেই য'ত ত'ত এনেই পইচা কালেকশ্যন কৰি মেলি সেই এনেই দুটকামান খৰচা কৰি চাং বিহুখন পাত দেখাব, বাকীখিনি এনেই নোকৰ পকেটত সোমাই থাকিব। উপায় নাই দেই পশুদম। আজিকালি কোনেও ভাবি নাপায় সেই যে আমাৰ পৰম্পৰা সেইবোৰ বেছি খাব নালাগে বুলি। অকল পইচা হলেই হ'ল আৰু জাতি মাটি কি হয় হৈ থাকক বাৰু, সেইবোৰ বাদ দে পশুদম। আমি যাংগে আৰু ঘৰতো কোনো নাই। হয় না দে হওক এনেকে হওক আমাৰ একেও কলো যাব নাপাম ঘৰৰ চাউণ্ডে যায়। হয় কি কবি আৰু তোমাৰ ল'ৰাটো কলেহে গ'ল জানো কলে গ'ল ৰাতিপুৱাই ওলাই গ'লচোন খাই বৈ। আমোতো নাই যাং সেনেকে কি কবি আৰু এই ল'ৰাখন। আৰে তুমি বিশ্বাস নকৰা কিয়? কৈছো তো মই জেল যোৱা নাই বুলি কিনি। হে মোৰ ভাইটিহে হৈছিলে। মই কৈ আছো তো তোমাক আমাৰ দুইটা চেহেৰা একেই কাৰণে মানুহে মুখ বুলি ভাবিছে। শুনিছানে নাই? মুখৰ ওপৰত তোমাৰ দৰে জেল খটা ওলালকৈ মই কথা পাতিব নোৱাৰো। মই দুখ পাইছো, মই বহুত দুখ পাইছো। আজি তুমি মোৰ কথা বিশ্বাস কৰা নাই। এয়া আছিলে ভাল পোৱা আমাৰ। বহুত বেয়া লাগিছে আজি। বহুত বেয়া লাগিছে আজি। কাক মাতিম মই আজিৰ পৰা জানো বুলি? কাক ফোন কৰিম মই আজিৰ পৰা লেট্ৰিনত হাগি 10-20 টকাৰ অপচনৰ মাল কিনি কাক গিফ্ট কৰিম মই? বহুত দুখ পাইছো। নালাগে আৰু ফোন কৰিম, মই নকৰো। হ'ব দিয়া। খাবৰে চবে এখন থাকিলেও জাতি নাথাকিলেও জাতি। দে জিল তই কেৰাইছিলে খা আকৌ। তই জেলত সোমোৱা চুপ। আৰে কোনে হেখানো কেল তৰি ল'বলৈ আকৌ এতিয়া হেখা হৈয়ে লাগি দা চুঙাৰ খানা কি জাতকে শুনি থাকিবলৈ মন নাখায় দেই। কি ক'ব লাগিছিলে ডাইক ক'ব নোৱাৰা না কি? আৰে কথাটোহে কৈছোন ক। কি কথাটোহে কৈছোন ক? ভেনেকি পেলাম গম পোৱা নাই। দে ক কি ক'ব লাগিছিলে? বুঢ়া কি হলে কেলে পলাইছ? কেলে বুঢ়া আহিছে বোলা নহয় নেকি? এ ৰাম আহিছে বোলা নাই নহয়। আৰুনো কি আঠুৱাটোহে একদম সঁচাকে ফেনেকি পেলাম না কিটো বাৰু? চব দুনিয়া ভৰ খেলি মেলি টকা। কি বুঢ়া কৈ আছিলি এতিয়া নক কেলে? বুঢ়াই মাতি পঠিয়াইছিলে তো। এষাকে কব নাজানি কেলে মাতিছে? দেখা যে মই যাম দেই পঠিয়াইছে মই আহিছো। চেনিয়া মাছন নাই ঘৰত? আহিল নাই সি ঘৰলে? নাই সি এতিয়া ঘৰত এতিয়া নাহে, একেবাৰে মায়ে মাহতে আহিব নেকি? মই যাব নোৱাৰো দেই। সি ঘৰত নাই যদি মই যাব নোৱাৰো। ডাইৰেক্ট কথা মই অকলে গৈ গালি সোপা শুনিব নাই। কেনেকে জানিছ তই গালি সোপা খাম বুলি? কি জান নহয় বেলেগ কামতে মাতিছে। তই নাজানিব পাৰ, মই জানো বুঢ়াই কেলে মাতিছে মোক। আৰে কেলে গালি পাই আকৌ এনেই পাহৰিলে তাৰমানে সেই শাকৰ দোকানৰ কথা। গোটেই দিনটো ৰখি থাকিব কাষ্টমাৰ এটি নাহে। দোকান হ'ল না গছকি নেপেলাই কি পেলাই বাৰু? বুঢ়াই সেইকাৰণে মাতি আছে। মই যাব নোৱাৰো দেই। যা তই যা। আৰে মই কি বুলি কওঁগে আকৌ কৰিম দে তই যিহেতু যা মোক নাই বুলি কৰিবি যা। মই যাব নোৱাৰো দেই। মোৰ আশা কৰি লাভ নাই দেই। তই যা যিহেতু যা। মই গালি খাবলগীয়া হ'ব নেকি ক'ব পৰা নাই। মই যাং যিহলো গৰুকেইটা চাবলৈ। বুঢ়াই মাতে লোকে দেখা যে পঢ়িলে বুলিলে
ঐ বিদায় আজি হেল্ল' পিতাই কলে গ'লগে তাৰমানে মই ডাঙৰ কাম এটাত মোমাইৰ ঘৰি আহিবলগীয়া হ'ল 2 দিনমান থাকিব লাগিব হপায় তই ঘৰত থাকিবি গৰু মোক এটা চাবি দেখ কেনেকে পিতাই এমাহমান থাকিলো থাক কি হল আকৌ নাই বুলি ক'ব কোৱা নহয় না কি মই তোক ৰচোন তই কথাটোতো শুনি ল কি ল'ৰা ঘৰত নাই বাচি গলো নাহে হেনো কেইদিনমান তই যি হলো আমাৰ হলে নাই নেকি কলে গ'ল মংগল গহলে হে আৰে নাই কৈছো নাই আকৌ কিহৰ কলে গ'ল কেলে গ'ল লাগে আহিব পিছত আহিব নোৱাৰা না কি এ হ'ব ৰ গৈছোন ৰ ধুমকেতু কানে অন হয় চকুৱে নেদেখ নাকি আৰে কি কৰিব আহিছে আপুনি পাই মাৰি দিছে হে কি হল কুকুৰ চাইকেল থ আছুগা আৰে মই কেলে হাতো হাৰি হে কি হল কানো ধৰ একদম বজুৱাই দিম কিন্তু আপুনি ভাল কাম কৰা নাই কিন্তু চুপ सारा कुकुर मुझे सीनी नहीं पा रही ही मार के फसो कर दूंगा असल तो के जुकड़ी लग रहा सारा कुकुर कौन ड्यूटी ओए तो कोई ढंग से मैं आइसुंगे रो तो कोई ढंग से न जाबी खाली কি হল না মানে তু হে কোকা মোক এনেকা কই থাকিব দিয়া হৈছে উঠ ব মানু তই কলে যাও মোক সাইকেলৰ পৰা মৰাইছে আৰু মোক এনেকা কৰা দিব আছে ককাই দে বাদ দেচোন তই হেবোৰ কলে যাও তই কাৰ কলে যাও মই তামুল বেপাৰী আছো ককাই হে কলে যাও তই কাৰ কলে যাও হে এই গাঁৱত মুৱাৰী ঘৰ মে আইছো ককাই ঘৰটো বি দেখা নাই মানুহটো বি দেখা নাই কহে মে হেবা তেনে হলো এই কি কত যাও হেই ফালে আছে তাৰ ঘৰ হেই ফালে হেই কি হুম ফালে থকা ঘৰটোৱে তাৰ ও নেকি ককাই নহলে আমি যাব ককাই যা কত পোৱা কম লাগি দিব হন নঙলম কোন কৰ চলা চল ও মানুহ আহিলা চলা কাজিয়া লাগি থাকিব নগৰৰ মুখত কি হল তাৰমানে কেলে ইমান দেৰি লাগিলে ক'ত দেৰি লাগিছে ইমান সোনকালে আহি পাই নেকি আহোঁ বুলিলে ককাই আপোনাৰ দেউতা ঘৰত নাই নেকি নাই নহয় বহক কিবা কামত লাগিছে নেকি পিতাই অলপ কামে আছিল ককাই আপোনাৰ দেউতাই তামোলৰ বাৰীটোকে বিকিম বুলি কৈছিল হয় নেকি পিতাইতো এতিয়া ঘৰত নাই নহয় হেতৰি ককাই লগ পোৱানি ভাল আছিলে পইচা ফি লৈ দিব আছিলে পইচাও দিছে কি কৰি ল'ব পৰা যায় পইচা লগ পোৱা হলেতো ভালে আছিলে এতিয়া আকৌ নাই নহয় পিতাই ঘৰত ককাই ঘৰতে আছে আৰে নাই বুলি এনিটো কেলে কৈছে মই তামোল বেপাৰী আছে তোমাৰ ওচৰতে আহিছে দে বাবা কৰিলে আহিলি আপোনাৰ ল'ৰাই মোক মিছাকে কৈছে হয় না ককা আপোনাক ক'বাত দেখিছো নেকি মই হয় না
দেখিবি আগতে ডেকা দিনত কত ঘূৰা ফুৰা মানুহ আজি আহোঁতে বহুত গণ্ডগোল হৈ গেলে কো হয় ন কিহে গণ্ডগোল হ'ল হেনো কেইখন কেনো এই ৰাস্তাতে মানুহ এজনে চাইকেল পুৰা মৰাই দিছে হয় ন দেখুৱালি নেকি দুখ পোৱা নাই পুৰা কাণত ধৰিলো আৰু হয় ন ভালহে বাচিলিয়া আকৌ এই মানুহখন বৰ খেতে বুজিছ আকৌ উল্টা তোকে মাৰো বুলিব নহয় ভাল বাচিলি আৰু দেই দে সেইবোৰ বাদ দে দুখ নেপালিতো এইখন মোৰ বাৰীখন এনেকে এখন এই চিটা গোটেই চিটা মোৱে পইচা আনিলি নানিলি তই দি হলেও আনিছো ককাই আপুনিতো 500হে লাগে কৈছে হয় না দে সেনেকে দে লগ কৰিলি দেই পইচা আনিলি এত কাম নাই হৈছে নহয় মোৰ লগত দে তই দি হলেও এবাৰ যাগে যা নহলে আকৌ ক'ৰবাত খুন্দি লাগি আহিছ নহয় আকৌ কেনেবাকৈ বিচাৰি আহিব ইয়ালৈকে মই যে এইটো দেখাই মই তোক লখাব নোৱাৰিম দেই বোপাই তই যাগে যা তই সোনকালেকে যাগে দেই হ'ব ককাই মই যাংগে মোক কাজিয়া শুনে পিছু উঠিব লাগে যা এইখন মোৰ বহুত বেয়া পাঙ্গা এইখন কাজিয়া পেচালখন এইখন মলা ললাখন কি ফালতু তাৰমানে বুঢ়াই জানিলে কি কৰিব মাৰিব দুটাকে আকৌ বাপেৰ আঁঠুৱাটো কিবা এটা উপায়ে 2 টকা ঘটিছো হলাইব নাজানে হেলাহে কয় আকৌ 500 টকাকে পইচা দিয়া তোৰ সেই মুখ মেলি মিনি বহি থকা হলে পালি হলে নাকি এতিয়া কি মই অকলে খাম নাকি বুঢ়াটো ক'লেই নহ'ব নহয় বুঢ়াই জানিলে যা উৱা চুৰহে কাগজ যাম কেনেকে জানে ক বুঢ়াক নাই ল বুলি কৰিলে হলতো দে হ'ব এতিয়া মাথা মাৰি থাকিব নালাগে সেইবোৰ আৰু গধূলিকে গৈ মিনি হাঁহ এটা লৈ আহিবিগে মই কথা এটা আলোচনা কৰিবলৈহে আহিছিলো কি কথা নহয় তই নিজে মন কৰ আমি চা ইমান নকবলীয়া কামবোৰ কৰি ফুৰিছোঁ নেখাবলীয়া খাই ফুৰিছোঁ দিনক দিনে ডাঙৰ হৈ গৈছোঁ মানুহৰ চকুত বেয়া হৈ গৈ আছো য'ত আজি জেল পৰ্যন্ত যাবলগীয়া হয় তাকে মই ভাবিছো এবাৰ অলপমান বাও কথা চিন্তা কৰোঁ সেইখানো হয়চোন হ'ল বুলি এতিয়া ৰাইজে বাৰু দেখানো কিটোহে কাম কৰিবি আছে বহুত কাম আছে কৰোঁ কিন্তু আমি সেইবোৰ কৰিব হ'লে বহলকে চিন্তা কৰিব লাগিব এতিয়া তই নিজেই চা নিজৰ দেশখন নিজৰ গাঁওখন নিজৰ পৰিৱেশটো আগৰ তুলনাত আজি চাব গ'লে কিমান পৰিৱৰ্তন হ'ল সেইখানো হয়চোন কিন্তু বাৰুকে চকু ঘূৰাই চাব গ'লে মানে কিছুমান মানুহে আমাৰ এই পৰিৱেশটোৰ লগত আজি এই দিনবোৰ লগত এতিয়াও খাপ খাব নোৱাৰে তই ভাবিছা সেইবোৰ কথা যদি ভাবোঁ এই পৰিৱেশটোৰ লগত আজিৰ দিনবোৰ লগত যদি মানুহবোৰক খাপ খাবলৈ শিকাম তেতিয়াহ'লে আমাক মানুহে শলাগৰ গুণ গাব আমাক মানুহে চেলুট কৰিব ভাই সেইখানো হয়চোন কিন্তু কৰিবি কি কেনেকে কৰিবি আছে বহুত কাম আছে তই প্ৰথমতে এইটোৱে মন কৰ আমাৰ এই সাজ পোছাকবোৰ নাৰী সমাজখন বিশেষকৈ আমাৰ এই ছোৱালীসকল এতিয়া চা আজিৰ দিনবোৰ লগত এই পৰিৱেশটোৰ লগত তেহেঁতি ইমান ধুনীয়াকৈ খাপ খাবলৈ শিকিছে জানিছে প্ৰয়োজন সাপেক্ষে সময় লৈ তেহেঁতি এতিয়া আমাৰ এই মতা মানুহৰ ড্ৰেছ পোছাকবোৰ পৰিধান কৰিছে কিন্তু আমি এই ল'ৰাবোৰে এই আমাৰ এই গাঁৱলীয়া বেছিভাগ মানুহে আজি এই সমাজখনৰ লগত এই দিনবোৰ লগত খাপ খাব জনা নাই হয় নহয় তই কথাটো ক আমিওতো পাওঁ চব কাপোৰ পিন্ধিবলৈ আমিওতো পাওঁ চব ড্ৰেছ পৰিধান কৰিবলৈ লাগে মতাই হওক মাইকীয়ে হওক সেইকাৰণে মই ভাবিছোঁ আমি এই প্ৰথমতে এই সাজ পোছাকবোৰ পৰা আৰম্ভ কৰোঁ কিন্তু তই মোৰ মতে মোৰ লগত থাকিব লাগিব যদিনো কামটো বাৰুৱে হয় থাকিম সেইখানো কি কথা ঠিক আছে তেনেহ'লে বৈ আমি আজিৰ পৰা এইবোৰ কাপোৰ নিপিন্ধো এইবোৰ খুলি পেলাংগে বৈ এইবোৰ কাপোৰ আমি আজিৰ পৰা নিপিন্ধো বৈ নাই বৈ এইবোৰ কাপোৰ খুলি লওঁগে তাৰপিছত যাওঁ বেকেটা ফালে যাওঁ তাকো শিকাংগে পৰিৱৰ্তন হ'বলৈ বৈ ওলা উঠে ৰখি থাকিলে নহ'ব বৈ এডাল কাট
কাটি পিনে এই ঠিকে গৰুৱে গোটেই জেৱা ভাঙি লাংচাং কৰিলে দেখুৱাই নিদিলে ল'ৰা কাম এখন দেখি নাপাওঁ বাউন দেখিছে নেকি এতিয়া বাৰু দেখিবিয়ে বাবু বুলি কৈছো আকৌ কিয় বেয়া হয় কোৱা ৰে কাটিকে কিবাটো দেখিছে পাই এতিয়া কবিয়ে সেনেকে সেইকাৰণে ক'লে কথা শুনিব লাগে আকৌ ইমানকে ক'লো চুলিকেইডাল দীঘল কৰ বুলি কাণ হাৰে নাই এতিয়া গোটেই টপাটো দিছে সেইকাৰণেতো কৈছো তই অকলে পিন্ধ বুলি মই নিপিন্ধো মুৰাটো এতিয়া ক'লে হ'ব না কি সেনেকে কথা দি মেলি দে হওক এনেকে বৈ খোজবোৰা আৰু না এনেকে এনেকে দে ঘৰতে আছে ঐ মৰা যিহেতু এতিয়া তই পিন্ধি ল'বই তাৰপিছত সেই গাঁৱৰ এপাক যাম বুঢ়া জিৰা ভেটিব দিছে নহয় পুৰা হেলা কৰি আছে ভেটিবি ভেটিবি পিন্ধিও তো ভেটিব পাৰিবি বুঢ়া হেলা কৰিব যে আৰে কেলে হেলা কৰিব আকৌ বুঢ়াক কথা কেইটা বুজাই ক'লে হ'ল তো ভালহে পাব আকৌ ল'ৰা কেইটা ভাল লাগিছে বুলি যি হলেও এইখিনি আগতে পিন্ধি ল বৈ ল'ৰা এতিয়ালৈকে কি কৰিলে আকৌ নাহিলে বালক কথা ক'লে যে বুজি চুজি নাপায় দেই নুশুনে দেই ইমান ধুনীয়া লাগিছে একো নহয় এইটো এনেকেই পিন্ধে আমি এনেকে সমাজখন পৰিৱৰ্তন কৰিব লাগিব বুজিছ ক ছোৱালীয়ে চিনিয়ে নাপাইছোন জানিছ চকুৱে মুনিয়ে নোপোৱা হলো নহয় আজিকালি বিয়া জনা পাইছ নেকি তোৱে আমি দেখো আমি এই ছোৱালী নহয় ৱাহ তুহুতি কিটো কৈছ সেনেকে দেখো আমি পৰিৱৰ্তন কৰিছো সেনেকে ৱাহ হয় না ৰ সেনেকে মই পিন্ধি আহোগে এই আছা মই কৈছিলো নহয় দেখিয়ে বাবুৱে পাব বুলি বাবুহে পাইছে হয় তাকে কুকুৰ পোৱালি চব কাম নাই পৰিৱৰ্তন কৰে হেনো বাপেক মূৰাটো কৰে কুকুৰ পোৱালি চব খাবহে আৰু দেই খাব দেই তুমি এটা সেনেকেনো নমাই আহিব লাগে না কমচে কম কথাটো কৈ থাকিব পাৰ না কি বেকে কথা কবলৈ আহিছে মাৰ খাবই লাগিছিলে তই হাত কথা কৰিবলৈ সময় পাই নাকি বাপেৰ মূৰাটো কৰ চেলুট কৈ হেনো মানুহে বহিছো এই দেখি বহ কিবা এখন লৈ ল হ'ব দাই বেকেট কবালে গ'ল নেকি নাই তাকে ভাবি আছো তই আহিলি বাবুৱে কৰিলি মাতচোন মাত সিহঁতক তিনটাও আছে সদান্ত সিদ্ধান্ত গোটেই কেইটা লগতে আছে গোটেই কেইটাকে আহিবলৈ কৈছে বুলি ক হ'ব দাই মাতোংগৈ সেনেকে দাই হেল্ল' এই তোৰ ঘৰলৈ আনিছে দেই সোনকালে আনিছে তিনিটাকো হ'ব এই বুঢ়াই ঘৰলৈ মাতিছে হেনো গোটেই তিনিটাকে যা হেনেনো মাতিছে চিনো হলে হ'ব নেকি তিনিটাকো মাতিছে হেনো গজে এতিয়া ফোন কৰিছে মোলৈ তই অকলে যা নেকি ভাই মই যে নেযাঙা দেই গুটি খাবলৈ কি কথা কওঁ হে মাতিছে যাওঁ কবই নহলে আকৌ পিছত মোক ঘৰত সোমাবলৈ নিদিব যোৱা খাওঁ কম কথা নো এতিয়া দেখা যে নহয় দে ভাই মোক হলেও থৈ আগে ঐ কি ক এই সেইখানো কথা নাই কিহৰ সিমানকে দৰাই থাকিবলৈ আছে বৈ লাগে মই আগত যাম ইমান ভয় খাই নাম দে এই কওঁ খালি কাপোৰখিনি খুলি থৈ যাম তই তলত পেণ্টটো পিন্ধি আছ হয় নহয় এখন ফুল থৈ যাওঁ দেই খুলি যাওঁ আৰু গালি খাব নাই চোলা নাই যে মোৰ চোলা এনেকে যাবি বৈ নিচলা পিছলাকে যাবি কি কলে আহিব দে শুনো দাই নাই দেই বোপাই কিবা এখন দিনকাল লাগিলে আৰু দুদিনমানৰ পিছত ৰাতি মাটি ভেটি নাম নিচান নাইকিয়া হ'ব নেকি ক'ব পৰা নাই কি কৈছ মই একো বুজিয়ে পোৱা নাই ৰে দাই বুজি পাবি আহি লওক খেতি কেইটা হয় কাম এটা কওঁ কি কাম কৰিবি তই তই ডাইৰেক্ট সেনেকে টেপেককে মাত লগাবিচোন মাজতে কি
চাহ পেকেট বুঢ়াইটো পুৰা খং কৰি আছে তোৰ ডাইৰেক্ট কথা মানে বুঢ়াই আমাৰ সেই আজিৰ দিনৰ কামবোৰ বেয়া পায় বুঢ়া মতে আমি সেই পুৱানিক দিনবোৰতে ধৰি থাকিব লাগে তাকে মই ভাবিছো বুঢ়াই শুনি পোৱাকে আমি এয়া পাই একদম চিঞৰি চিঞৰি পুৰা ভক্তি গীত গাই যাওঁ এতিয়া অন্ততঃ গালিটোকে পাইছিল বুঢ়াইটো এনেও গীত মাত ধুন বাহুৱে পায় কথাটো বৰ বেয়া নহ'বতো সেইকাৰণেতো তই টেপেককে মাজতে মাত লগাব নালাগে সেইষাৰে কওঁ কথা এষাৰে জানিব গাভৰু নাজানো নহয় এই ৰাম সেইকাৰণে চিন্তা কৰিবলগীয়া কথা না মই থাকোঁতে মই লগামতো তুমি পাছে পাছে ধৰিলে হ'ল তই সেইষাৰ চিন্তা নকৰিবি তই ঘৰ পালোহিয়ে নহয় লগা লগা আছো নহয় সেইষাৰ কওঁ নহ'লে মই ধৰো তুলি কুকুৰ পোৱালি চব বাপেক মূৰাটো খাবলৈ মন এদিকে তহঁতি দিনক দিনে কেলে এনেকুৱা হৈ গৈছ যিমানে শিকালো কেলে বুজি নাপাওঁ তহঁতৰ মূৰা বোলা গোটা সঁচাকে কাম নাইকিয়া হৈছে নেকি ৱা সেনেকুৱা লক্ষণ নাইকিয়া ল'ৰা থাকে না কি হ'ব দে সেনাখন কেনো এই কি কবি আৰু এই চবৰ কথানো চাচোন গজে লাজ নাই মান নাই সেই মাইকী মানুহৰ কাপোৰ অকৰা পিন্ধি এই ইয়াত তলঙাই তলং ঘূৰি ফুৰিছে ল'ৰা জানো এই চব ভগৱান জানো মাইকী বুলি পঠিয়াওঁতে মতা হৈ জগিয়াইলে এই চব পোৱালি চব এতিয়াও কাটিয়ে পেলাং নেকি দা হে হাই আমিনো কিহে বেয়া কাম কৰিছো দেছো আমিনো এই নতুন প্ৰজন্মক পৰিৱৰ্তন হবলৈ শিকাইছো দেখি আছোন আজিকালি বিজ্ঞানৰ যুগ মানুহে আজিকালি নিপিন্ধিবলগীয়া কাপোৰেই নাই এতিয়া দেখুৱাই নিজে মন কৰ মাইকী মানুহবোৰে এতিয়া দেখা ওলাই থকা সেই চুটি চুটি কাপোৰ লগতে আমাৰ মতা মানুহবোৰৰ কাপোৰবোৰ পিন্ধিছে কিমান পৰিৱৰ্তন হৈছে চাচোন আমি সেইখিনি কথানো কিহে ভুল কথানো কি শুনিবি ইমানবোৰ যদি দেখিছ সেই পৰিৱৰ্তনে বাৰু কৈছে না বেয়া কৈছে সেইষা কেলে ভাবি নাপাওঁ এনেকে নহয় বোপাই এনেকে নহয় এইবোৰ পৰিৱৰ্তনে আমাক একো উন্নতি কৰা নাই তহঁতি নিজে ভাবিছা এতিয়া তহঁতি যিবোৰ কৰিছ সেইবোৰেই আজি মতা মাইকী চবেই নিজৰ নিজৰ জাতীয় সাজ পোছাকৰ লগতে নিজৰ থকা নানা পৰম্পৰাবোৰ পাহৰিব ধৰিছে সেই দেখাক দেখি সেই বাহিৰৰ নিয়ম নীতি ভূমিতে ল'বলৈ লৈছে এইবোৰ আমাৰ লাভ নাই হোৱা বোপাই একো লাভ হোৱা নাই আমাৰ জাতিটোহে লোকচান হৈছে এনেকে যদি নিজক পাহৰিবলৈ হয় এদিন আমাৰ জাতিটোৰ নাম নিচান নোপোৱা নাইকিয়া হ'ব বোপাই হয় তহঁতি ঠিকেই কৈছ তহঁতে এই নৱপ্ৰজন্মই কৃষ্টি সংস্কৃতি ধৰি ৰাখিব লাগিব তহঁতে এই নৱপ্ৰজন্মক শিকাব লাগিব তাকে বুলি হল বুলি এনেকে নহয় বোপাই দেখা যে হয় দেখো একদম ভাবি পোৱা নাই আছিলে দেই হয় ৰাইজ কথাটো আপোনালোকে ভাবি চাওক এনেধৰণৰ কিছুমান কামে আমাৰ জাতিটোক ধ্বংস মুখলৈ নি আছে নিজৰ বিবেক ঘূৰাই আনক নিজৰ সাজ পোছাকসমূহৰ লগতে নিজৰ পৰম্পৰাসমূহ পালন কৰি আহক নিজৰ কৃষ্টি সংস্কৃতি জীয়াই থাকিলেহে জাতি জীয়াই থাকিব জয় অসম নকয় হেলে বনিতে বৰ কথাটো চাবি বহুত দিন হ'ল কাকো ফেনেকা নাই ফেনেকি পেলাম কিন্তু হ'ব আকৌ হবলৈ হলেই তহঁতক গধূলিয়ে হ'ব হল আৰু গৰু মৌ বান্ধিব লাগে যা খোৱা কৰি যা হয় দে বৈ যাংগে বৈ যা হেল্ল' ক'ত আছ ইমান কাৱে গু নখাংগে ক'ত যায় ঘৰত আছোন ক ইমান ৰাতিপুৱা তোৰ তাৰমানে কেলে সেনাবোৰ কথা কৈছোন ক তই নিজে জানিব লাগেচোন ইমান ৰাতিপুৱা ক'লো নেযাংগে বুলি কথানো দে ক কেলে ফোন কৰিছিলি মই কথা এটা চিন্তা কৰিছো আকৌ কিবা খেলি মেলি কম বুলি হৈছে তাৰমানে সেনেকে তই নলবিচোন দে ক কি কথা ক সোনকালে এতিয়া নকওঁ কথা মই বেকেট গজেহঁতক ফোন কৰি লওঁ এতিয়া আহিব এতিয়া আমাৰ হ'লে তই তই মানুহটো খালি সোনকালে আকৌ দেৰি কৰি থাকিব নালাগে আকৌ তাৰপৰা একেবাৰে কম দে হ'ব যাম বহি আছ আহিলে বহি খোৱা বোৱা হলে নেকি এই নাখোৱা ভাত খাই ইমান সোনকালে তোৰ খালিয়ে নেকি
তহঁতি ভিডিঅ' পৰা আহিলে তাৰমানে ন তোলেহে ৰখি আছিলো দে বহি হেৰি হ'ব চবে আহিলে হ'লে এই কম তোৰ চবে আহিলে যেতিয়া কথা আৰম্ভ কৰো এনেকে দিবা দে এই দেৰি কৰি লাভ নাই কি কথা ক'বলৈ আছে দে সোনকালে আলোচনা কৰি মেলি যাব লাগে গতিকে এনেকে আৰম্ভ কৰিলে দে নমস্কাৰ দেই আজি সভাৰ নাট্যপ্ৰেমী ৰাইজ পোন প্ৰথমে আপোনালোক সকলোকে ৰঙালী বিহুৰ উলহ মালহ জনাইছে এই যি ক'বলৈ আছে চিধাকে ক'ব নোৱাৰা কি নহয় মিটিং নিচিনা হওক নেকি বুলি ভাবিছিলো মোৰ কথা ভাবিবি কি ভাবিবি ঠিকনাই নাই নিজে যে ভাষণ দিব জানে বাৰু দে হ'ব এনে কওঁ হয় সন্মানীয় বেগে এটা বেয়া পাবি দেই কথা খা অন্য নহয় খা যে যোৱাবাৰ যেনেকে গাঁৱত সংঘ নামত পইচা উঠাইছিলে যে এইবাৰ উঠাং যোৱাবাৰতো পইচা উঠাই মেলি গোটেইখিনি সংঘৰ প্ৰেচিডেণ্টে খাইছিলে এবাৰ উঠাই মেলি আমি খাই দিম যেনো 2 টকা পাম কথা খা বৰ বেয়া নহয় হোৱা খা এনেও একদিন পকেটত পইচা নাই আৰু এটা কথা এবাৰ পইচাটো অলপ বেছি উঠাম যোৱাবাৰ দৰে যদি কোনোবা পইচা নিদিম বুলি কয় তেতিয়াহ'লে দম দি মেলি হলেও পইচা আনিম সেইকাৰণে আমাৰ টিমটো পুৰা হেভি হ'ব লাগিব এবাৰ য'ত ত'ত পটককে যাব পৰাকে আমাক এখন গাড়ীও লাগিব এতিয়া গাড়ী পাবি ক'ত গাড়ী চিন্তা কৰিব নালাগে চকবানীয় গাড়ীখন যে তাক ফোন কৰ ঠিক তাক ফোন কৰোঁগে আগতে কথা তাকো কওঁ লাগে তাকো কিবা এটা শ্বেয়াৰ দি দিলে হৈ গ'ল আমি হয় নাই বাৰু পটককে যাবলগীয়া হ'লে মানে তোৰ গাড়ীখন ফালি তই উলিয়াব লাগিব তোক কিবা এটা শ্বেয়াৰ দিম তই চিন্তা কৰিব নালাগে তোক লাগিলে মানে মই ফোন কৰিম পাছত বাদ বাকী অ'কে এতিয়া বেগে তোৰি কেইটা যা ক'ৰবাত বহি এখন কলম এটা লৈ ল'বি একদম এফালৰ পৰা তুলি আনগে পইচাটো অলপ বেছি ল'বি তোৰি কেইটা এতিয়া যা আমি দুটা অলপ হিচাপ নিকাচ কৰি লওঁ ক'ত কি খৰচা হ'ব কি হ'ব ঠিক আছে দে খালি ক'ৰবাত কিবা হ'লে তোক ফোন কৰিম তই পটককে যাবিগে আচ্ছা তহঁতি যা তেনে মই আজি যাব নোৱাৰিম বৰ ডাঙৰ কাম এটা আছে দুদিনমানলৈ তই ইমিডিয়েট যাবই লাগে মোক হয় নেকি ইমান ইমাৰ্জেঞ্চি তই আজি এটা কাম কৰ তই আজি যা খালি কাইলৈ পৰা তই মানুহ থাকিব লাগিব আজি গজে তুলি যা তুলি আজি কাম কৰিয়া কাইলৈ পৰা খালি তই থাকিবি দেই কাইলৈ পৰা পাৰিম ঠিক আছে দে যা হ'ব যা আচ্ছা খৰচাটো কিমান মান হ'ব গাড়ীত তেলটো কিমান মান ভৰাব লাগিব সেইখনো সিহে জানিব ক দোকানী চান্দা কাৰণে আহিছো কিহৰ চান্দা গাঙৰ সংঘৰ কাৰণে হয় নেকি কিমান লাগে বেছি নহয় 5,000 মান লাগে নাই ইমান টকা মই দিব নোৱাৰো নিদিলে কেনে হ'ব প্ৰতি বছৰে দি থাকো ইমান টকা কি কৰ তহঁতি সেইবোৰ বাদ দে আগত পইচা দি ল এয়া পইচা ল আৰু যা কি ফালুৱে ভিখাৰী নেকি মই আৰু দিব নোৱাৰো দেই তই সঁচাকে নিয়ে নেকি কথা বেয়া হ'ব কিন্তু কি হ'ল ৱা ঐ কি চাই আছ বছ ফোন কৰ মাত তহঁতৰ বছ কেনেকুৱাটো চাওঁ হেল্ল' বছ গম দিছে ৰে ৰ তোক কুকুৰৰ পালি আহি আছে চকবানী গাড়ী উলিয়া হংলা চাং কেনেকুৱাটো বছ তহঁতৰ চাং কেনেকুৱা দুটা দোকানীয়ে দম দিয়ে এই দুটাই তহঁতৰ বছ তহঁতৰ 50 টকা দিব পৰা তহঁতকো